হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল মৃন্ময় গোলাঘাট ব্লগ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু উৰুকা, এই উৰুকা দিনাখন আমি এতিয়া গৰু বিহু হয় আজি। গৰু গা ধোৱা হ'ল, ৰাতিপুৱা ধোৱালোঁ। তাৰপাছত এতিয়া আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ আজি বিহুৰ দিনাখন কি কি হয়। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আজি। চকী খেল হৈ আছে, চাই থাকক আপোনালোকে। এয়া মা চাবলৈ আহিছে। এয়া গেজু পাই দিছা, এজনীও নাযায়। চুনু গ'ল, এয়া তিনিজনী আছে। দৈ পাৰিবা নাই? এয়া মহিলাসকলৰ খেল, সেইকলে দেখুৱাই আছোঁ আপোনালোকক। 5 জনী আছে। এয়া মামী ওলালে খাটাং। মোৰ আজি 4 দিন হ'ল, 5 দিন হ'ল। এইকেইটা पानी बार 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 पानी बार पानी पानी बार पानी 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 बार पानी पानी बार पानी बार पानी बार पानी 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 बार पानी 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 बार बार पानी पानी बार पानी
পার পানি 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 পার পার পানি পানি পার 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 পানি পানি পার পানি পার পানি 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 পার পানি পার 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 চাৰিটা আছে গ'ল এয়া ডাঙৰ চাব শাখা একেলগে চাই থাকক কোন থাকে ইয়াৰ ভিতৰত আমাৰ গাঁৱৰ ধাৰুৱা চাওক ভালকৈ চাওক ৰাইজ চাওক চাওক ধাৰুৱাটো মুখখন দেখুৱাম দেখুৱা চাওক লুকাইছে চাওক কেনেকৈ লুকাইছে চাওক ধাৰুৱা এয়া খাই গাহৰি এইবোৰ খাই নিট টাইম একদম বহি লাগে দেই বান্দৰৰ খুব লাগিলে উত্তৰত দেখুৱাই দিয়া এইটো বোলে পেট গেলা গেলি হৈছে আজি বিহু দিনাখন কেইবাৰ অহা যোৱা কৰিছে ঠিক নাই এইটো কিবা এটা কৈ দে ফ্ৰেণ্ডছ এইটো নতুন মোবাইল এই কি বুলি কয় একদম পিয়'ৰ নতুন আপোনালোকে কোনোবাই লয় যদি ল'ব পাৰিব ইয়াৰ দাম তেনেই কম মাত্ৰ 500 টকা ইচ্ছুক ব্যক্তিয়ে কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব 2 নম্বৰ লোকেল মুৰ্গী এটা 1875 নম্বৰ আমাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে নাৰায়ণ হাজৰিকা তৃতীয় পুৰস্কাৰ ব্ৰইলাৰ এটা 1906 নম্বৰ গৌৰৱজ্যোতি ভূঞা গৌৰৱজ্যোতি ভূঞা অনুপস্থিত আছে সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিব চতুৰ্থত আছে মাছ এটা 1 নম্বৰ তিলকবৰ্ণী এবৰ গ্ৰহণ কৰিব মাছ এটা ৰছীডাল সামৰি লওঁ এতিয়া আছে 5 নম্বৰ মহেন্দ্ৰ শইকীয়া 1982 নম্বৰ মহেন্দ্ৰ শইকীয়া পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছে মহেন্দ্ৰ শইকীয়া ইয়াৰ পাছত আছে 6 নম্বৰ নিচাতে নেকিটা 9 নম্বৰ বুবুল গগৈ মই এফালে পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ নিচাতে নেকিটা গ্ৰহণ কৰিছে 8 নম্বৰ ৰিফাইন নেকিটা 25 নম্বৰ প্ৰণৱ ভৰালী ৰিফাইন নেকিটা গ্ৰহণ কৰিবলৈ জনাইছোঁ 8 নম্বৰ আৰু 2 নম্বৰ তিলক ভৰালী মেলাটো পুনৰ লাভ কৰিছে 8 নম্বৰ পুৰস্কাৰ আৰু 9 নম্বৰ পুৰস্কাৰ পিয়াজ কেজি 21 নম্বৰ ফুলটি গগৈ লাভ কৰিছে তেওঁ পুৰস্কাৰ ল'বৰ বাবে অনুৰোধ জনাইছে পইচাটো দি দিয়া বুলি লৈছোঁ পিয়াজ 3 কেজি 9 নম্বৰ পুৰস্কাৰ এইটো নাপাওঁ 10 নম্বৰ 2 কেজি 14 নম্বৰ মৌচুম ভৰালী তেওঁ অনুপস্থিত এইটোকে কৈছোঁ চব পালে বেছি নহয় 180 টকামান হ'ব বিমানে 11 নম্বৰ পুৰস্কাৰ চিৰা 2 কেজি এটা 61 নম্বৰ এইটো আমাৰ কমিটিতে লৈ গৈছে
12 নম্বৰ বঁটা চেনী 2 কেজি 1224 নম্বৰ গৌৰৱ গগৈ ৰফে কমল গগৈ ঘৰত চেনী 2 কেজি